কৰিলে হ'ল অ ভাইটি পেচাব কৰিলা নে নাই কৰিলা পেচাব আচ্ছা তুমি যত যাওঁতে তোমাৰ পেচাব কৰিব লাগে নেকি আচ্ছা আচ্ছা ধৰিলে আৰু কি কৰিবা এতিয়া বহুতে মোক কয় তাকে যে তুমি ব্লগ চেনেলত কিয় ভিডিঅ' নিদিয়া কি হ'ল তো একচুৱেলি মই বহুত ব্যস্ততাৰ মাজত থাকোঁ আৰু ব্লগ চেনেলটো মই অ'পেন কৰা একমাত্ৰ কাৰণ হৈছে মই মোৰ দৈনন্দিন জীৱনত কি কৰোঁ বা সময় সুবিধা পালে দিম তো আজি বৰ্তমান গৈ আছোঁ মোৰ লোকেল বজাৰত গৈ আছোঁ মানে আমাৰ ওচৰত থকা মাৰ্কেট এখনত গৈ আছোঁ তো যোৱাৰ আগতে আমি আমাৰ ঘৰখনত দৰ্জাখন লগাব লাগিব তো আমি লগাই আছোঁ এতিয়া আৰু আপোনালোকে চাই থাকক আজি একদম চিম্পল মানে ডেইলি ব্লগ যিহেতু মানুহে দিয়ে বহুত ভিডিঅ' ক্ৰিয়েটৰে মইতো নিদিওঁ আজি ফাৰ্ষ্ট টাইম দি আছোঁ ফাৰ্ষ্ট টাইম তলা লগাই আছোঁ এতিয়া মই লগাই ল'লোঁ এতিয়া আমি যাম বজাৰত গৈ কি কৰোঁ কি নকৰোঁ এভৰিথিং আমি দেখুৱাম যিমান পাৰোঁ আৰু বজাৰত যোৱাৰ আগতে এটা বস্তু দেখুৱাই আছোঁ এয়া চাওক বাৰীত লাগিছে মানে আমাৰ ঘৰত লাগিছে এয়া চাওক এইটো একদম কণীৰ নিচিনা কিমান ধুনীয়া লাগিছে একচুৱেলি এইটো হৈছে আমি যিটো কওঁ যে বেঙেনা এইটো হৈছে বেঙেনা এয়া চাওক এইটো হোৱাইট কালাৰৰ হয় এইটো আমাৰ নিজৰ ঘৰৰ হয় ইফালে চাওক আমি আছোঁ ইয়াত তো বজাৰত যোৱাৰ আগতে আন এটা বস্তু দেখুৱাবলৈ লৈছোঁ বস্তু নহয় এইটো একচুৱেলি ফল হয় এইটো কি ফল হয় এয়া চাওক আমাৰ ইয়াত পিছফালে লাগিছে এয়া চাওক মই দেখুৱাই আছোঁ এইটো আমাৰ নিজৰ বাৰীৰ হয় অৰ্থাৎ ঘৰৰ হয় মানে আমাৰ বাৰীটো বিভিন্ন প্ৰকাৰৰ বিভিন্ন ধৰণৰ ফল মূলো আছে এয়া চাওক গছত লাগিছে তো এতিয়া আমি বজাৰত যাম নেক্সট টাইম এটা হোম ব্লগ দিম যে বাৰীত কি কি চব্জি আছে এইবিলাকৰ এটা এয়া হৈছে আমাৰ পুখুৰী এয়া চাওক পুখুৰীত আহি গৈছোঁ মানে মই বজাৰত যাম যিহেতু ভাবিছোঁ অলপ বৰিখন ধুই দিওঁ ন গতিকে বৰিখন আগতে ধুব লাগে বৰিখন ধুই আছোঁ আৰু ধোৱাৰ একমাত্ৰ কাৰণ হৈছে মোৰ হাতত এটা বস্তু আছে এয়া চাওক ফিছ মানে মাছ এয়া হৈছে মাছ আজি মানে আমি সন্ধিয়া ৰাতিৰ আহাৰ মাছেৰে হ'ব এয়া চাই থাকক কেনেকুৱা ৱাও মাকে বনাইছে তো ভাবিছোঁ এয়াও আপোনালোকক দেখুৱাই দিওঁ এইটো যিহেতু আমাৰ ব্লগ চেনেলৰ হয় ন পুখুৰীৰ মাছ হয় তো চাই থাকক মজা দিব নিজৰ বাইকখন লৈ ওলালোঁ এতিয়া বজাৰৰ পিনে মানে গৈ আছোঁ বজাৰত এয়া হৈছে আমাৰ মেইন ৰোড ঘৰৰ পৰা ওলোৱা তো ওলাই আছোঁ ঘৰৰ এতিয়া যিহেতু সন্ধিয়াৰ সময় আৰু মই আৰু মোৰ ভাইটি গৈ আছোঁ বজাৰত অলপ ইফালে চাওক চাৰিওফালে ধাননি পথাৰ আৰু ধাননি পথাৰৰ মাজে মাজে গৈ আছোঁ ভিউ পইণ্টটো আমাৰ ৰোডটো বহুত ধুনীয়া হয় তো গৈ আছোঁ ইফালে এতিয়া বাইয়ে বোলে পেচাব কৰিব বাইটিয়ে বোলে পেচাব কৰিব তাৰ পেচাব লাগিছে তো কি কৰিব উপায় নাই কৰিব লাগিবতো না আৰু মই বৰ্তমানে যিখন স্থানত থিয় হৈ আছোঁ সেই জেগাখন বহুত ধুনীয়া হয় চাৰিওফালে চাওক ৱাও ধাননি পথাৰ আৰু এই স্থানত আমি বহুত ৰিলচ বনাইছোঁ ইফালে আমাৰ বাইটিয়ে পূৰা পেচাব আমি ল'ৰা মানুহ আৰু যিকোনো টাইপ পেচাব কৰিলেই হ'ল অ ভাইটি পেচাব কৰিলা নে নাই কৰিলা পেচাব আচ্ছা তুমি য'ত যাওঁতে তোমাৰ পেচাব কৰিব লাগে নেকি আচ্ছা আচ্ছা ধৰিলে আৰু কি কৰিবা এতিয়া বজাৰত যাম দুয়োটা ন মানে আমি আৰু মোৰ ভাইটি গৈ আছোঁ আমাৰ ওচৰত থকা বজাৰখনত যিখন আমাৰ একদম ওচৰত মাত্ৰ 1 কিলোমিটাৰ হয় তাত গৈ আছোঁ কিবা এটা কামত গৈ আছোঁ আৰু ভাবিছিলোঁ আপোনালোককো অলপ শ্বেয়াৰ কৰি দিওঁ যিহেতু এইটো মোৰ ব্লগ চেনেল হয় নে নাই ভাইটি তুমি বাইকখন চলাই দিয়া পাৰিবানে নাই কিয় তুমি ল'ৰা নহয় নেকি চলাব নোৱাৰা নেকি তেনেহ'লে এই চোৱা না চাৰিওফালে ধাননি পথাৰ কেনেকুৱা ইমান ধুনীয়া লাগিছে তো তাত গৈ তুমি ধান চান কাটিবা টকা আহিব বহুত পঢ়া শুনা বাদ দি লাগি যোৱা কিয় পঢ়া শুনা কৰিব লাগে নেকি পঢ়া শুনা বাদ দিয়া টকা পাবা বহুত আচ্ছা তো ফাইনেলি আহি আমাৰ বজাৰখনো পালোঁ এতিয়া বজাৰত কামখিনি কৰিলোঁ তো কাম শেষ হোৱাৰ পিছত ঘৰত যাব লাগিব ইফালে ৰাতিও হৈ আছে চাই থাকক তো গণিপুৰ বজাৰত আহি আমাৰ আহাত বাইৰ দোকানখনত আহি গৈছোঁ এই আহাত বাই আৰু বাইটিয়ে ইফালে তাৰ প্ৰথমতে তাৰ এটা কি লাগে এইটো কি লৈ আছা নহৰু আচাৰ কয় ন নহৰু আচাৰ তুমি সৰু সৰু মইনাৰ নিচিনা এইবিলাক খাব লাগে ন বজাৰতো আহি তো বজাৰত যিহেতু আহিছোঁ কিবা কিবি কাম আছে যদি সম্ভৱ হয় দেখুৱাম পাৰ্চনেলি কাম আছে তো ভাবিছোঁ ভিডিঅ'টো ইয়াতেই সামৰি নিম আৰু ন আৰু যদি গণিপুৰৰ কোনোবা হয় তেনেহ'লে আহাত ষ্ট'ৰ আহাত বাই দোকানত আহিব এয়া চাওক ৱাও বহুত সামান আছে আমি এইখন দোকানত আহিছোঁ চাই থাকক দিয়ক ইফালে ভাইটিয়ে বজাৰৰ পৰা কিবা এটা বস্তু ল'লে মানে আমাৰ লাগতিয়াল বস্তু এটা ল'লে বাৰু এইটো আৰু পাৰ্চনেলত থাকক চাওক আৰু বজাৰত ভিৰ লাগিছে লাহে লাহে এন্ধাৰো হৈ আছে আমিও ঘৰত যাব লাগিব কোনোবাই চব্জি লৈ আছে তো চাই থাকক কেমেৰাটো লৰচৰ হৈ আছে মানে ভাইটিয়ে কেমেৰা কৰিছে এইটো বজাৰ সমাৰো শেষ কৰি মানে বজাৰত কিবা কাম আছিল কামখিনি শেষ কৰি এতিয়া ভাইটি আৰু মই গৈ আছোঁ ঘৰত সিফালে চাওক এন্ধাৰ হৈ গ'ল আৰু গৈ আছোঁ আমি তো কি কৰিম উপায় নাইতো কৰিব লাগিব আৰু এই মিনি ব্লগটো দিয়াৰ কাৰণ হৈছে মোৰ চেনেলটোত আপোনালোকে ভিডিঅ' পাব এনেকুৱা ধৰণৰ আপোনালোকে যিসকলে এতিয়ালৈকে ফ'ল' কৰা নাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাব এয়া চাওক কিফালে
এন্ধাৰ পুৰা এন্ধাৰ হৈ গ'ল যাওঁতে দিন আছিল এতিয়া এন্ধাৰ হৈ গ'ল ৱাও ঠিক আছে নেক্সট ভিডিঅ' আহি আছে টাটা